ক'ত যাম আমি? Chandrapur. এই নকবি কেলে কলি তোক মই নকবলৈ কৈছিলোঁ আজি অলপমান চৰিত্ৰত চলাব দিছোঁ সদায় মই কিমান চলাম হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আজি ক'ৰবাত ফুৰিবলৈ যাবলৈ ওলাইছোঁ ক'ত যাম আপোনালোকক পিছত দেখাই আছোঁ ভিডিঅ'টোত আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ সেইজনী ব্লেক কালাৰৰ পৰা টি চাৰ্ট দুইজনী ব্লেক লগাই লৈছোঁ নাচি আছোঁ যাবলৈ পাই চবেই ভাবিব পাৰে মই একদম ছানগ্লাছ লগাই ষ্টাইলত ব্লগ বনাই আছোঁ কাৰণ মোৰ ভাগৰ চকু বেমাৰ হৈছে সেইকাৰণে ডক্টৰে কৈছে যে চশমাটো পিন্ধি থাকিব লাগে সোনকালে ঠিক হ'বলৈ হ'লে মানে চশমাটো পিন্ধি থাকিব লাগিব সেইকাৰণে মই ছানগ্লাছ লগাই ভিডিঅ'বিলাক বনাই আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু স্কিপ নকৰাকৈ যাতে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চায় স্কুটি লৈ যাম তলত আছে স্কুটি বলক বই ক'ত যাম আমি Chandrapur. এই নকবি কেলে কলি তোক মই নকবলৈ কৈছিলোঁ অলপমান চৰিত্ৰত চলাব দিছোঁ সদায় মই কিমান চলাম আমি আহি চন্দ্ৰপুৰ পাই গৈছোঁহি আৰু চন্দ্ৰপুৰ জেগাডোখৰ ইমান ধুনীয়া গছ গছনিৰে পূৰা গ্ৰীণ হৈ আছে বিৰাট ভাল লাগিছে বলক ৰাস্তাটো ইমান ধুনীয়া চাওকচোন চাৰিওফালে গছ গছনি পূৰা গছেই গছ আৰু ইমান ধুনীয়া লাগিছে নহয় আমি সেইকাৰণে গৈয়ে থাকিলোঁ আৰু এতিয়া আমি গৈ আছোঁ বেলেগ এটা জেগালৈ বলক মোৰো ফাৰ্ষ্ট টাইম আৰু আপোনালোককো দেখাই আনোগৈ বিৰাট ভাল লাগিছে চাওক পবিতৰালৈ আগতে যোৱা নাই এইবাৰ ফাৰ্ষ্ট টাইম গৈছোঁ পবিতৰালৈ আৰু 2 কিলোমিটাৰ আছে আমি অলপ ৰখি দিছোঁ ভাগৰ লাগি গৈছে পবিতৰা ফালে সোমালোঁ এবাৰ পূৰা গৰু আৰু আমি এনেদৰে গাঁৱৰ ভিতৰে পবিতৰালৈ গৈ আছোঁ আৰু গাঁৱৰ ঘৰখিনি ইমান ধুনীয়া মানে ৰাস্তাত দোকান চোকানবিলাক দেখি মনত পৰি গৈছে আৰু যিহেতু আমাৰ ঘৰো গাঁৱতে হয় ন সেইকাৰণে অলপ ঘৰলৈকে মনত পৰি গ'ল আৰু ফাইনেলি আমি আহি পাই গ'লোহি আৰু আহি পাই দেখিলোঁ যে গেট বন্ধ বোলে নৱেম্বৰতহে খুলিব এতিয়া চাবলৈ এলাও নাই সেইকাৰণে গেট কিপাৰজনে ক'লে যে আমাক ছাইডেদি এটা ৰাস্তা আছে সেইফালেদি চাব পাৰি বুলি এতিয়া আমি সেইফালেদি গৈ অলপমান কি দেখোঁ চাই আহোঁগৈ বলকচোন পাই গ'লোহি পবিতৰা কিন্তু বহুত দুখ লাগিছে নৱেম্বৰ মাহতহে খুলিব সেইকাৰণে আমি এটা বেলেগ ছাইডৰ পৰা চাইছোঁ ভিউ পইণ্টটো বিভিন্ন চৰাই চিৰিকটি মানে 2000 প্ৰজাতিৰ চৰাই চিৰিকটি আছে সেইকাৰণে পবিতৰা আৰু সেইকাৰণে পবিতৰাক অভয়াৰণ্য বুলি কোৱা হয় আমি বহুত লাকি হয় আমি গড় এটা দেখিলোঁ গড় 2টা দেখিছোঁ আৰু কপালেই গোপাল আৰু দেখা পালোঁ ৱাও যদি মোৰ ভিডিঅ'টো ভাল পাইছে চন্দ্ৰপুৰ টু পবিতৰা অহা
জাৰ্ণিটো তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈকে বাই বাই টাটা